কল আজি মই আৰু এটা ছাগলী নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াত আছে আপোনাৰ বিটেল ছাগলী, ক্ৰছ ছাগলী। ঠিক আছে, আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাওক। আৰু এইজনী ছাগলী আপোনাৰ বিক্ৰী হ'ব, এজনী বিক্ৰীৰ বাবে আছে। আপোনালোকে কোনোবা ল'ব বিচাৰিলে ল'ব পাৰিব। বহুত কম বয়সৰ, দুদাঁত হৈ দুদাঁত আকৌ নতুনকৈ গজি আছে। ঠিক আছে, আৰু হাইট এই বগাজনীতকৈ কিন্তু সেইজনী হাইটটো বহুত বেছি। আৰু এজনী আপোনালোকে জানেই প্ৰব্লেম হৈছিল, এতিয়া ঠিক হৈছে। এতিয়া আগতকৈ বহুতখিনি আগৰ পৰা মানে বহুতখিনি ঠিক হৈছে। ঠিক আছে বন্ধুসকল, গাখীৰটো নমাইছে। আৰু এইজনীতকৈ সেইজনী হাইট আৰু লম্বাটো মানে বেছি। আৰু এজনী বহুত কম বয়সৰ আছে। মানুহজনে মানে যাৰ পৰা আনিছোঁ, মানুহজনে কোৱা মতে মানে এজনী গাভিনী হয় মানে। আৰু নোমটো চাই এনেকুৱা লাগি আছে, গাভিনী হ'লে নোমটো এনেকুৱা থাকে। ঠিক আছে, গাভিনী হ'লে মানে ফাৰ্ষ্ট টাইম গাভিনী, কেলৈ বয়সটো বহুত কম যে। আৰু ছাগলীজনী বহুত ওখ, হাইট, চকু বগা, কাণটো আপোনাৰ বহুত দীঘল মানে তাৰ। সেইটোতকৈ এইটো কাণটো দীঘল, হাইটটোও অলপ বেছি, লম্বাটোও অলপ বেছি। ঠিক আছে, আপোনালোকে এইজনী ছাগলী যিটো নিজৰ ফাৰ্মত এনেকুৱা ভাল ছাগলী ল'ব বিচাৰে, আপোনালোকে ল'ব পাৰিব। ঠিক আছে, আৰু এইটো ফাৰ্মৰ ছাগলী হয়। এইটো ভেকচিন চেকচিন চব দিয়া আছে। আৰু গাভিনীটো কালি মানুহজনৰ চকুৰ সন্মুখত হোৱা নাই, কিন্তু গাখীৰৰ আৱাজ চাই লাগি আছে এইটো গাভিনী কমচে কম 2.5 মাহ 3 মাহমান হৈছে। নহ'লে গাখীৰটো এনেকুৱা একদম ওপৰত থাকে মানে। ঠিক আছে, আৰু হাইট লম্বা চম্বা ঠিকে আছে। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। আৰু এইজনী ছাগলী মোৰ, এজনীও আপোনাৰ চেল হ'ব। এজনী চাওঁ এটা দিয়ে পোৱালি বা দুটা দিয়ে, কিমান দিয়ে। পোৱালি দিয়াৰ পিছতেই হ'ব। এজনী মাজত বেমাৰ হৈছিল, এতিয়া ঠিকে আছে। কেঁচা ঘাঁহ মানে দিছোঁ, খাই আছে মানে। ঠিক আছে বন্ধুসকল, আৰু মোৰ ভিডিঅ'টো নতুন চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু কমেণ্ট কৰিব। এইটো যেতিয়া প্ৰব্লেমত হৈছিল, বহুত দাদাই মোক কমেণ্ট কৰি বহুত আইডিয়া দিছিল কুলাৰ লবণ খুৱাবৰ কাৰণে। মই সেইটোত বহুতখিনি উপকাৰ পালোঁ মানে। আপোনালোকে কিবা হ'লে অলপ কৈ দিব, তেনেহ'লে মানে ভালেই লাগে। আৰু আমি ফাৰ্মাৰে হেল্প কৰিব লাগিব, নহ'লে আৰু কেনেকৈ হ'ব। এজনী আছে ক্ৰছত। ঠিক আছে, চিৰহী ক্ৰছ। এজনী আগত অলপ ক্ষীণ আছিল। এজনী আমি তেজপুৰৰ পৰা অনা, কিন্তু এতিয়া আগৰ পৰা বহুত চেহেৰা পাতি ভালেই হৈছে। আৰু অলপ ভাল হওক, তাৰপিছত মানে এইটো বিক্ৰী হ'ব। ঠিক আছে, এজনী আগতকৈ মানে বহুত ধুনীয়া হৈছে। অলপ দিন পিছত চিৰহী ক্ৰছ মানে অলপ দিন পিছত আপোনালোকে ল'ব পাৰিব। আৰু ইয়াত আছে আপোনাৰ 5G নেপিয়াৰটো। এই আমাৰ 5G নেপিয়াৰটো। ঠিক আছে, আৰু কাটিংটো বহুতখিনি হৈছে, কাটিংটো হৈ আছে। ঠিক আছে বন্ধুসকল, আৰু মই কৈ আছোঁ এই ছাগলীকেইটা ইয়াত এইটো হ'ল ৰেডিমেড বাউণ্ডাৰী বনাই যে আপোনাৰ সেইবিলাক মেটেল। আৰু ৰেডিমেড বাউণ্ডাৰী পষ্টবিলাক এইবিলাক হয় মানে। ঠিক আছে, আপোনালোকে যদি কোনোবা ৰেডিমেড বাউণ্ডাৰীৰ কামটো কৰিব বিচাৰিছে, এইবিলাক চব ৰেডিমেড বাউণ্ডাৰী পোষ্ট হয়। ইয়াৰ ভিতৰত মানে আপোনাৰ 10 mm কৈ 3টা ৰড দিয়া আছে। 10 mm কৈ তিনিটাকৈ ৰড দিয়া আছে তাৰ ভিতৰত। এইবিলাক হ'ল মানে আপোনাৰ পোষ্ট। আৰু এইকেইটা কালি বনাইছিল, পৰহি 2 দিনে ইমানখিনি বনাইছে। আৰু এতিয়া বাউণ্ডাৰী ৱালৰ কামটো ষ্টাৰ্ট হৈ গ'ল। কোনোবা যদি কৰিব বিচাৰে কৰিব পাৰিব। ঠিক আছে, এই ৰেডিমেড বাউণ্ডাৰী পষ্টটো কেনেকুৱা হয় আপোনালোকে ভাবে। আৰু তাৰ ভিতৰত এইকেইটা মানে পৰহি বনাইছে, 3-4 দিন হৈ গ'ল। আৰু এইকেইটা এতিয়া ডেইলি 3 টাইমকৈ পানী দি আছোঁ। আৰু এইবিলাকৰ ভিতৰত মানে আপোনাৰ 10 mm কৈ 3টাকৈ ৰড দিয়া আছে। ঠিক আছে, আৰু ভিডিঅ' ইমান দীঘল নকৰোঁ, আজি এতিয়া সামৰিছোঁ। কোনোবা যদি বাউণ্ডাৰী ৱালৰ কামটো কৰিব বিচাৰিছে, আপোনালোকে যোগাযোগ কৰিব, মোৰ তাত পাই যাব। ধুনীয়া ফিনিচিঙত আছে কিন্তু মালটো। আৰু মইতো এনেকুৱা নহয় যে এদিন কাম কৰি এনেই আহি যাম।
আপোনালোকে কামটো যদি মজবুত বিচাৰে যোগাযোগ কৰিব ভালেখিনি আপোনাৰ বহুত কম ৰেটতে হৈ যাব আপোনালোকে যোগাযোগটো কৰিব ঠিক আছে আৰু এজনী ল'ব লগা হ'লে ফোন কৰিব আৰু আজি ইয়াতে সামৰিছোঁ আকৌ নতুন ভিডিঅ'লৈ মোৰ চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰি দিব